মই ইউটিউবৰ পৰা বহুত পইচা পাওঁ গাইজ, কিমান পাওঁ সকলো কৈ আছোঁ। আৰু গাইজ মোৰ জিয়াপ আছে, আৰু এজনী নহয় বহুতজনী আছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল লিটল সঞ্জয় অফিচিয়েল। আৰু মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ খবৰ বহুতে বেছি ভাল আৰু বহুতে বেছি বেয়া। খবৰটো হৈছে মানে মোৰ অতি সোনকালে আপোনালোকে 500 ছাবস্ক্ৰাইব কৰি দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু বেয়া খবৰটো হৈছে মানে মোৰ বেমাৰে লাগাল দিছে আৰু বেমাৰ চেমাৰ নকমে, সেইকাৰণে মোৰ খবৰটো বহুতে বেছি বেয়া হয়। মানে 6 দিনমান হ'ল মানে মই এটা কমিউনিটি গাইডেন্সত মানে পষ্ট কৰিছিলোঁ, তাতে মানে আপোনালোকৰ মৰম খুজিছিলোঁ আৰু তো বহুতে মানে বহুতখিনি মৰম কৰিছে, মানে কমেণ্ট কৰিছে। তো সেই কমেণ্টৰ এনচাৰ আজি দিম। আৰু মোৰ লগত দুজন ব্যক্তি আছে, সেই দুজন ব্যক্তি হৈছে এফালে আমাৰ আমিৰ ভাই আৰু এফালে আছে আমাৰ মিলন। আৰু আমিৰ ভাই মানে মোৰ লগত ষ্টাৰ্টিং পইণ্টৰ পৰা আছিল, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ। আৰু এফালে আমাৰ মিলন ভাই আজি কেমেৰা ধৰিব। তো তোমাৰ কেনেকুৱা জোৰ লাগি আছে? ভাল লাগি আছে। ভাল। তো এতিয়া আমি মেইন পইণ্টলৈ আহোঁ, তো ষ্টাৰ্ট কৰিম ভিডিঅ'টো। আৰু গাইজ মই মানে চমচেৰক কুৱেশ্যনগিলা এটা এটাকৈ সুধিম আৰু ই মানে এনচাৰগিলা দিবলৈ চেষ্টা কৰিব। তো প্ৰথম কমেণ্টটো বহুত দীঘলকৈ কৰিছে, এইফালে চাব পাৰিছে বহুত দীঘলকৈ কমেণ্ট কৰিছে, কিন্তু মই ইয়াতে বহুতকেইটা কুৱেশ্যন লুকি আছোঁ, প্ৰায় 6টামান কুৱেশ্যন কৰিছে একেলগে। তো প্ৰথম কুৱেশ্যনটো আহিছে, কি পঢ়ি আছা তুমি? তো মই বৰ্তমান ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ, তো ছায়েন্স ষ্ট্ৰীম লৈ পঢ়ি আছোঁ। তো দেখা যাব আৰু কি হয়, গম নাপাওঁ। আৰু 2 নম্বৰ কুৱেশ্যনটো আহিছে, ইউটিউবৰ বাহিৰে কিবা বেলেগ কাম কৰা নে? তো ইউটিউবৰ বাহিৰে মই বেলেগ কাম কৰোঁ, বৰ্তমান পঢ়িও আছোঁ, লগতে মানে আব্বাই খেতি চেতি কৰে, সেই খেতিৰ লগতো হেল্প কৰি দিওঁ। তো আব্বাৰ লগতে বিজনেছ আছে আৰু সেই বিজনেছৰ লগত মই অলপমান হেল্প কৰি দিওঁ, এই আৰু বাহিৰা কাম আৰু নাই মোৰ। আৰু 3 নম্বৰ কুৱেশ্যনটো আহিছে, আৰু আগলৈ ইউটিউব কৰিম বুলি ভাবিছানে, কিবা বেলেগ কৰিবা? তো আগলৈ ইউটিউব কৰিম বুলি সেইটো কথা নাই। তো আজি আছে ইউটিউব, কালি নাই। ইউটিউব এটা কেৰিয়াৰ বুলি ভাবিব নালাগে। তো ইউটিউবটো মই ভাবিছোঁ মোৰ যিখিনি প্ৰতিভা সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। তো ইউটিউব বুলি কোনেও কেৰিয়াৰ বুলি নাভাবিব, সেয়ে আৰু 4 নম্বৰ কুৱেশ্যনটো আহিছে, জিএফ কেইজনী আছে তোমাৰ? তো এই জিয়াপ মোৰ আছে, কিন্তু পিছত ক'ম কি আছে, নামটো পিছত কৈ আছোঁ দিয়ক। নম্বৰ কুৱেশ্যনটো আহিছে, দিনত কেইবাৰ হাগিব যোৱা তুমি? তো এইটো কুৱেশ্যনটো যাৰ পাৰ্চনেল আৰু পানী কেতিয়াবা বেমাৰ হৈ গ'লে দিনত 70 বাৰ যাব লাগে, কিন্তু নিয়মমতে মই 2 বাৰে যাওঁ একবাৰ। তো এনেই কেনেকুৱা কুৱেশ্যন সোধাই ভাই, হাগবা কেইবাৰ যেগিলা কুৱেশ্যন সুধিলে ভাল কুৱেশ্যন দিব লাগে না। 6 নম্বৰ কুৱেশ্যনটো হৈছে, ঠাণ্ডাৰ দিনত কেইমাহ মূৰত মানে গা ধোৱা, সেইটো। আৰু ঠাণ্ডাৰ দিন বুলি কথা নাই, মানে মই গা নোধোৱে এনেই ক'বলৈ গ'লে, কিন্তু ঠাণ্ডাৰ দিন বুলি কথা নাই, মই সদায় গা ধোওঁ। নেক্সট কুৱেশ্যন আহিছে, ইউনিক ডান্সাৰ 95ৰ পৰা, তোমাৰ জীৱনৰ লক্ষ্য কি? মোৰ জীৱনৰ লক্ষ্য বুলি কথা নাই, মই যেনেকুৱা আছোঁ আৰু এনেকৈ চলি যাব লাগে আৰু। তো ঘূৰি ভাল পাওঁ, এনেকৈ ঘূৰি যাতে থাকিব পাৰোঁ। তো ভৱিষ্যতে কিবা এটা লাইন ল'ব লাগিব, মানে ছেকেণ্ড ইয়াৰৰ পিছত ভাবিব লাগিব বিজনেছ কৰাৰ প্ৰতি। আৰু 2 নম্বৰ কুৱেশ্যন আছে, তুমি ইউটিউবৰ পৰা কি বিচৰা? তো ইউটিউবৰ পৰা মই আপোনালোকৰ মৰম বিচাৰোঁ। তো আৰু আপোনালোকে জাষ্ট মোক মৰম দি যাব, সেয়ে আৰু। ইউটিউবৰ বাহিৰে কি কাম কৰা? তো ইউটিউবৰ বাহিৰে মই কাম কৰোঁ, মানে ঘৰতে খেতি চেতি কাম কৰোঁ আব্বাৰ লগত, আৰু লগতে আব্বাই বিজনেছ কৰে, সেই বিজনেছতো লাগি যাওঁ, আৰু লগতে পঢ়িও আছোঁ। আৰু কুৱেশ্যন সুধিছে, তুমি কেতিয়াবা প্ৰেম কৰি পাইছানে? তো মই প্ৰেম কৰি পাইছোঁ, কিন্তু এইটো মই পিছত ক'ম। তো সেই আৰু লাষ্টত ক'ম। এইবাৰ যাত্ৰা নামৰ ইউটিউব চেনেলৰ পৰা এটা কুৱেশ্যন কৰিছে। আৰু নেক্সট যাত্ৰা, এইফালে দেখা আছে যাত্ৰা নামৰ ইউটিউব চেনেলৰ পৰা কমেণ্ট কৰিছে, তোমাৰ ভিডিঅ' চাই সঁচাই বহুত ভাল লাগে ভাই। তো ধন্যবাদ ভাই। তো এনেকৈ ছাপোৰ্ট কৰি যাবা, যাতে আগলৈ মানে ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ লগতে কৈছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দিবা চোন, তোমাৰ ছাবস্ক্ৰাইব কৰিব দিবাৰ কথা কৈছে। তো আপোনালোকে জাষ্ট যাত্ৰা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই মোৰ বন্ধুই হয় ক'বলৈ গ'লে, বহুত পুৰণি বন্ধু, তেওঁক মেছেজ কৰি থাকোঁ মাজে মাজে, কিন্তু এতিয়ালৈকে লগ পোৱা নাই। তো তেওঁৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তো মই ডিছক্ৰিপশ্যনত লিংক দি দিম। বিজু ভূঞাৰ পৰা কুৱেশ্যন আহিছে, তোমাৰ ছোৱালী পটাব মন যায়নে? ছোৱালী পটাবতো চবৰে মন যায়, কাৰ মন নাযায়। তো ছোৱালী পটাই পাইছোঁ না নাই সেইটো মই পিছত কৈ আছোঁ। তোমাৰ মইনুল বাবুৰ পৰা কুৱেশ্যন আহিছে, তো ভাইয়া তোমাৰ জিএফ কেইটা? তো মোৰ জিএফ আছে। তো এই কুৱেশ্যনটো মই পিছত কৈ আছোঁ দিয়ক আপোনালোকক। মইনুলে আৰু নেক্সট কুৱেশ্যন কৰিছে, আৰু তুমি নেক্সট টাইম কোন ইউটিউবাৰৰ লগত মিট আপ কৰিবা বুলি ভাবিছা? তো নেক্সট কুৱেশ্যনটো মইনুল ডাঙৰীয়ে কৈছে, মানে মই কোন ইউটিউবাৰৰ লগত মানে নেক্সট টাইম মিট
কৰিম মানে লগ কৰিম তো মোৰ ফেভাৰেট ইউটিউবাৰ মানে বেতাল দা তো বেতাল দাক লগ কৰাৰ মোৰ আশা আছে এদিন মই আৰু আমিৰ মানে গৈছিলোঁ চাইকেল লৈ কিন্তু লগ পোৱা নাছিলোঁ আৰু লগত লগ কৰাৰ আশা আছে তো বেতাল দাৰ আৰু নেক্সট কুৱেশ্যন আহিছে কিং জিন্তুৰ পৰা আমাৰ কিং জিন্তু বিজাল ভাই কমেণ্ট কৰিছে কি কৈছে ব্ৰ' হোৱাট ইজ ইউৰ ভিউ এবাউট ইউটিউব ক্ৰিয়েটৰ তো সকলো তো ইউটিউব ক্ৰিয়েটৰৰ বিষয়ে ক'বলৈ গ'লে মানে ইউটিউবাৰৰ পৰা কিবা কিবি শিকিব পাৰি যিহেতু বহুতে মানে কমেডি ভিডিঅ' বনায় আৰু সেই কমেডি ভিডিঅ' চাই আমি আনন্দ উপভোগ কৰোঁ মানে মনটো বেজাৰ হৈ আৰু থাকে কিছুমান ইউটিউবাৰৰ পৰা আমি বহুত ঘৰত বহিয়ে বহুত ভাল ভাল ঠাই দেখিব পাৰোঁ তো কিছুমান ইউটিউবাৰে বহুত ভাল ভাল কমেডি কৰে যাৰ পৰা আমি বহুত আনন্দ ফিল কৰোঁ তো এইখিনিয়ে আৰু এইফালে আমাৰ আত্তাপ ভূঞা মানে কমেণ্ট কৰিছে সি মানে কৈছে দাদা হঠাৎ তোমাৰ কাষত যদি মিয়া খালিফা আহি তোমাৰ ফিলিংছ কেনেকুৱা হ'ব তো সেইটোৱে ক'বলৈ তো ফিলিংছ বুলি ক'বলৈ একো নাই যেনেকুৱা মোৰ আজি 500 ছাবস্ক্ৰাইব হৈ গ'ল তেনেকুৱা এটা ফিলিংছ তো এইটো ডাঙৰ কথা নহয় মিয়া খালিফা অহাটো তো আৰু আমাৰ আত্তাপে মানে আৰু দুটামান কুৱেশ্যন কৰিছে তিনিটামান কুৱেশ্যন কৰিছে তো বৰ্তমান জীয়াবৰ নামাকৰণটো কৰা মানে মোৰ বৰ্তমান জিয়াপ আছে আৰু সেই জিয়াপটো কৈ আছোঁ দিয়কচোন এইটো লাষ্টত কম সকলোকে কৈছোঁ আৰু সি মানে আৰু এটা কুৱেশ্যন কৰিছে তো ইউটিউব চেনেল খুলি মানে ছাবস্ক্ৰাইব ভিক্ষা খোজাটো জৰুৰী নেকি ভাই এটা কথা কৈছোঁ তোক তই যিটো কৈছা না সেইটো মোৰ জীৱনত মনত থাকিব কিন্তু এটা কথা তোক কৈ দিওঁ মই ভিক্ষা খোজা নাই তই ভিক্ষা খুজিছা কাৰণ নিজে চেনেলবিলাক খুলি কেনে জুবিন গাৰ্গবিলাক ভিডিঅ'বিলাক মানে আপলোড কৰি থাকা তোক প্ৰুফ দেখাব লাগিব নেকি মই দি আছোঁ এইটো মই অন কৰি দি আছোঁ চেনেলটো দেখাই আছোঁ অলপমান পিছত আপোনালোকে ধৰি ধৰক তো সি মানে বেলেগৰ ভিডিঅ'বিলাক আপলোড কৰে তো এটা কথা কৈছোঁ তোৰ যদি কিবা দম আছে তই নিজে কৰি চা মানে বেলেগৰ কণ্টেণ্ট চুৰি কৰি আপলোড কৰি মানে ছাবস্ক্ৰাইব বঢ়াটো ডাঙৰ কথা নহয় আৰু মই কোনোবা দিনা তোক কৈছোঁ নেকি ছাবস্ক্ৰাইব মইতো ক'লোৱে মানে আত্তাবৰ চেনেলৰ এইটো হৈছে জুবিন গাৰ্গ ফেন এই আত্তাবৰ চেনেল এইটো ডিপি দেখাই পাইছে তো এইবিলাক এই জুবিন গাৰ্গ ভিডিঅ'বিলাক চুৰি কৰি মানে এইবিলাক ডাউনলোড দি মানে ভিউজ বঢ়ায় আৰু মোক কয় ভিক্ষা খোজোঁ তই নিজকে আগতে ঠিক কৰি লওঁ বুজি পাইছা নেক্সট কুৱেশ্যনটো আহিছে মানে ইমৰান মিনি ব্লগছ তেওঁ মানে বহুতকেইটা মানে কমেণ্ট কৰিছে তো বহুত ধন্যবাদ তো তোমাৰ এজ কিমান মোৰ এজ 19 বছৰ হৈছে তো কি পঢ়ি আছা মই বৰ্তমান ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ আৰু ড্ৰিম বাইক বুলি এটা ইচ্ছা আছে তো আমিৰ ভাই কিনিছে এইখন তো ফেভাৰেট ইউটিউবাৰ কোন তোমাৰ তো মোৰ ফেভাৰেট ইউটিউবাৰ মানে আমিৰ ভাই ক'বলৈ গ'লে আৰু বহুত আছে দিয়কচোন বহুতে মানে ফেভাৰেট ইউটিউবাৰ কিন্তু আমিৰ ভাই মোৰ ফেভাৰেট বুলি 10টাৰ মাজত এটা তো থেংক ইউ তো মোৰ বিশ্বাসে নহয় আমাৰ শমশেৰ ডাঙৰে মোক ইমান ভাল পায় আজি আমিৰ ভাইৰ পৰা মই বহুত বস্তু শিকিছোঁ কাৰণ এটা সময়ত মই ইউটিউব আহিছিলোঁ মানে থাম্বনেইল কেনেকৈ বনাই সেইবিলাকে মই গম পোৱা নাছিলোঁ তো আজি তো আমিৰ ভাইৰ পৰা বহুত কিবা কিবি শিকিছোঁ তাৰ কাৰণে মই আমিৰ ভাইক এতিয়াও মোৰ লগতে ভিডিঅ' বনাই থেংক ইউ ভাই ইমানখিনি মোক মানে মৰম কৰাৰ কাৰণে 5 নম্বৰ কুৱেশ্যন কৰিছে হোৱাট ইজ ইউৰ নেম তো মোৰ নাম শমশেৰ আলী তো সেইটো লৈ ডাঙৰ কথা নহয় তো এণ্ড ছাপোৰ্ট মি প্লিজ মোৰ ভিডিঅ'বিলাক চাবা প্লিজ তো তোমাৰ ভিডিঅ' নিশ্চয় চাম ভাই তুমি টেনশ্যন কৰিব নালাগে আৰু তোমাৰ ভিডিঅ' মই চাওঁ তো কমেণ্ট কৰিছা তাৰ কাৰণে বহুত ধন্যবাদ আমাৰ টিকু গেমাৰে মানে কমেণ্ট কৰিছে তো এইফালে আমাৰ টিকু গেমাৰে মানে কমেণ্ট কৰিছে মানে 4-5টামান তো ভালেখিনি কমেণ্ট কৰিছে তাৰ কাৰণে থেংক ইউ তো প্ৰথম কমেণ্টটো কৰিছে তোমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তো ভাই ধন্যবাদ তো এনেকৈ ছাপোৰ্ট কৰি যাবা যাতে মই আগুৱাই যাব পাৰোঁ তো তোমাৰ ঘৰ ক'ত মোৰ ঘৰ মানে হাজোতে থকা কলিতাগুছি গাঁৱৰ খুপনিগুছি মজদাৰ পাম নামৰ গাঁও সৰু এখন গাঁৱত মই থাকোঁ আৰু তেওঁ মানে আৰু কুৱেশ্যন কৰিছে সেইবিলাক হৈছে তোমাৰ ৰিয়েল নামটো কি মোৰ ৰিয়েল নাম হৈছে শমশেৰ আলী তো আৰু নেক্সট কমেণ্ট কৰিছে তুমি কি পঢ়ি আছা মই বৰ্তমান ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ তো আৰু নেক্সট কুৱেশ্যনটো কৰিছে তুমি ইউটিউবৰ পৰা কিমান টকা পোৱা তো মই ইউটিউবৰ পৰা কিমান টকা পাওঁ এইটো মই লাষ্টত কৈ আছোঁ এইটো কুৱেশ্যন কৰি ষ্টাৰ্ট এইফালে আমাৰ চাদাম ভাই মানে কমেণ্ট কৰিছে আৰু চাদাম মানে কমেণ্ট কৰিছে আচ্ছা ব্ৰ তোমাৰ ড্ৰিম কি তো মোৰ ড্ৰিম ক'বলৈ গ'লে তো বহুত আছে সেইবিলাক সপোন কৰিবলৈ গ'লে বহুত তো তেওঁ আৰু এটা কুৱেশ্যন কৰিছে আৰু তুমি যেতিয়া বিয়া পাতিবা ছোৱালীজনী কি কোৱালিটি চাবা অকণমান কৈ দিলে ভাল হ'ব তো ছোৱালী ভদ্ৰ হ'লেই হ'ব তো ইমান বেছি ক'বলৈ একো নাই তো আৰু মই জীয়াই থাকোঁ না নাই সেইটো গম নাপাওঁ তো বিয়া কৰিলে তেতিয়া গম পাব দিয়ক তো এইফালে আমাৰ AS_Student09 তেওঁ মানে কমেণ্ট কৰিছে আৰু তোমাৰ জীয়াবৰ নাম কি আৰু তুমি ইউটিউবৰ পৰা কি বিচৰা
জনাবা আৰু তোমাৰ ফেভাৰেট ইউটিউবাৰ কোন সেইটো কৈছে তো মোৰ জিয়াব আছে আৰু এইটো মই লাষ্টতে কম বুলি কৈছোঁ আৰু এইটো বহুতে মানে সুধিছে তো মই ইউটিউবৰ পৰা আপোনালোকৰ মৰম বিচাৰোঁ আৰু মোৰ ইউটিউবাৰ ক'বলৈ গ'লে মানে আমিৰ ভাই আছে আৰু বহুত আছে দিয়কচোন জুবিন দা আমাৰ জুবিন ব্লগছ মানে সি মানে বহুত মানে মোক ছাপোৰ্ট কৰে তো নেক্সট কুৱেশ্যনটো কৰিছে ইণ্ডিয়া হিট ছং তেওঁ মানে কমেণ্ট কৰিছে অ' ভাই মই তোমাৰ ভিডিঅ' চাওঁ মোৰ ঘৰ ধেমাজি তোমাক বহুত ভাল পাওঁ আৰু তোমাৰ নাম কি তো তুমি যদি মোৰ ভিডিঅ' চোৱা তেনেহ'লে তুমি কিয় মোৰ নাম নাজানা তো একো নাই তোমাৰ ঘৰ ধেমাজি তো বহুত দূৰৰ পৰা ভিডিঅ' চোৱা তাৰ কাৰণে বহুত বহুত ধন্যবাদ ভাই তো এনেকৈ ছাপোৰ্ট কৰি যাবা যাতে আৰু মোৰ নাম হৈছে শমশেৰ আলী তো সেই আৰু তো আমাৰ নেক্সট কুৱেশ্যনটো কৰিছে মানে ব্লগছ উইথ নিজৰা মানে ছোৱালীয়ে কমেণ্ট কৰিছে দিয়কচোন তো ভাল লাগে তোমাৰ ভিডিঅ' তো থেংক ইউ তো তোমাৰ নাম কি মোৰ নাম মানে নাজানা নেকি তুমি তো সেই আৰু তো কোন ক্লাছত পঢ়া তো মই বৰ্তমান পঢ়ি আছোঁ ছেকেণ্ড ইয়াৰ তো নেক্সট কুৱেশ্যন কৰিছে লং ভিডিঅ' পষ্ট কৰাৰ লগত শ্বৰ্ট মিনি ব্লগ বনাবা বুলি আশাত আছোঁ চ' মিনি ব্লগ বনাবা নে তো এটা কথা আছে ইউটিউবত বহুত আছে তো মই লং ভিডিঅ' বনাই ভাল পাওঁ মানে শ্বৰ্ট ভিডিঅ' মই নবনাওঁ কাৰণ শ্বৰ্ট ভিডিঅ'ত আৰ্নিংটো কম হৈ যায় সেইকাৰণে মই শ্বৰ্ট ভিডিঅ' নবনাওঁ তো পাৰমানি চেষ্টা কৰিম দিয়কচোন লাষ্টৰ কুৱেশ্যনটো কৰিছে ৰেগুলাৰকৈ ভিডিঅ'বিলাক আপলোড নকৰা কিয় মানে মই বহুত পঢ়িব লাগে যিহেতু মই ছায়েন্স লৈ পঢ়ি আছোঁ আৰু তাৰ কাৰণে মই সময় দিব নোৱাৰোঁ আৰু ঘৰতো সময় লাগে মানে আব্বাই খেতি চেতি কৰে তো সেই আৰু তো আশা কৰিলোঁ ৰিপ্লাই দিবা গোটেই কুৱেশ্যনৰ তো গোটেইখিনি কুৱেশ্যনৰ ৰিপ্লাই দিলোঁ তো আৰু এনেকৈ ছাপোৰ্ট কৰি যাবা ভাল ভাল কণ্টেণ্ট দিব পাৰোঁ তো এইফালে আমাৰ নাইবুল ভাইয়ে মানে কমেণ্ট কৰিছে তো সি মানে কৈছে হাই ব্ৰদাৰ কি খবৰ মোৰ খবৰ ভাল কিন্তু অলপমান বেয়া চলি আছে যিহেতু মোৰ বেমাৰ চলি আছে তো তোমাৰ মাহিলী ইনকাম কিমান প্লিজ ৰিপ্লাই তো মোৰ মাহিলী ইনকাম বুলি ক'বলৈ বহুত টকাই পাওঁ মই ইউটিউবৰ পৰা তো সেই টকাবিলাক মই লাষ্টত কৈ আছোঁ তো শুনা আৰু নেক্সট কুৱেশ্যনটো কৰিছে আমাৰ ৰফিকুল ইছলাম মানে তোমাৰ ভিডিঅ' চাই ভাল লাগে ভাই অলৱেজ ছাপোৰ্ট হিম তো ভাই সদায় ছাপোৰ্ট কৰি যাবা আমাৰ মানে মিষ্টাৰ আৰি মানে কমেণ্ট কৰিছে তো এইটো মিষ্টাৰ আৰি মানে আমাৰ শইকীয়া ভাই তো ভাইটোক বহুত বেছি মিছ কৰি আছোঁ আৰু সি মানে মোক কমেণ্ট কৰিছে তোমাৰ ঘৰ ক'ত তুমি কি গম নোপোৱা নেকি তো গম নোপোৱা যদি মোৰ ঘৰ হৈছে হাজোত থকা মানে কলিতাকুছি গাঁও আৰু তাৰ কলিতাকুছি গাঁৱৰ পৰা 100 মিটাৰমান আহিব লাগে তো খুপনিকুছি মজদাৰ পাম নামৰ সৰু এখন গাঁৱত মই থাকোঁ আৰু গাইছ আপোনালোকে বহুতে মানে মোক কমেণ্ট কৰিছে তো গোটেইকেইটাৰ উত্তৰ দিবলৈ গ'লে ভিডিঅ'টো বহুত বেছি লম্বা হৈ যায় তাৰ কাৰণে দিব নোৱাৰিলোঁ তো নেক্সট টাইম বনালে আপোনালোকৰ কমেণ্টবিলাক ল'ম তো আৰু আপোনালোকে সকলোৱে মানে মোক কুৱেশ্যন কৰিছিলে মানে বহুতে তো মোৰ জীয়াব কেইজনী আৰু কিমানজন সেইবিলাক সুধিছিলে তো মোৰ জীয়াব ক'বলৈ একোৱেই নাই তো ছোৱালীৰ লগত কথা কওঁতে ভয় লাগে তো সেইটোৱে আৰু বহুতে মানে সুধিছে যে তোমাৰ ইনকাম কিমান মই ইউটিউবৰ পৰা এতিয়ালৈকে 1 টকা এটা পোৱা নাই কাৰণ ইউটিউবত পাবলৈ গ'লে মানে ইউটিউবৰ ৰুল আছে তো 4000 ৱাচ টাইম কমপ্লিট কৰিব লাগে আৰু 1000 ছাবস্ক্ৰাইব কমপ্লিট কৰিব লাগে কিন্তু আপোনালোকৰ মৰমত সেইবিলাক হৈ যাব যদি আপোনালোকে মৰম কৰে তো এতিয়া মোৰ 500 ছাবস্ক্ৰাইব হৈ গৈছে যাতে আৰু 10 দিন পিছত মানে মোৰ 1000 ছাবস্ক্ৰাইব হৈ যায় সেইটোৱে আৰু বহুত সময় মানে আমিৰ ভাই মানে মোক মানে কেমেৰাটো ধৰি দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ ভাই মোষ্ট ৱেলকাম তো এতিয়া আমি ভিডিঅ' এডিট কৰিম তো যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিব আৰু আপোনালোকে সকলোৱে গম পায় কিয়নো ভিডিঅ' বনাওঁতে কিমান বেছি কষ্ট মানে আমিৰ ভাই গম পোৱা মিলাব লাগে বহুত মিলাব লাগে এডিটিং কৰিব লাগে তো সেয়ে